বোলে অসমীয়া দেখা কথা আছে নহয়, হাতত নাই ধন বৰসবালে মন। হেল্ল' বন্ধু বান্ধৱীসকল, আকৌ এম গগৈ ভাই নতুন ভিডিঅ' এটা লৈছোঁ। বোলে অসমীয়া দেখা কথা আছে নহয়, হাতত নাই ধন বৰসবালে মন। গতিকেলৈ গৈ আছোঁ বৰসভা চাবলৈ। গাঁৱতে আছে বৰসভা, মানে এতিয়া গোঁসাই চোখাই আহিছে আৰু মানে কি গোঁসাইজন আহিছে বুলি কোৱা শুনিছোঁ। গতিকেলৈ যাওঁ ব'লক বৰসভা চাওঁগৈ। ময়ো চাম, আপোনালোকে চাব, শেষলৈকে চাব। কিন্তু দুটামান কথা কৈ লওঁ। আচলতে বৰসভা খাবলৈ নাযায়, চাবলৈহে যায়। মানে কি হয়, গধূলি টাইমত গোঁসাই আহে। যেতিয়া গোঁসাই আহি পিনে আজ্ঞা দিলেহে কিবাকিবি বস্তু খাবলৈ। আগত ধৰি লওক আপোনাৰ বৰসভা আগৰ দিনা পৰা লঘোণ থাকিব লাগে মানে সম্পূৰ্ণ কেঁচা, কোনো মদ পানী নাই। আমাৰো আগতে বৰসভা পাতে, এতিয়া প্ৰায় 5 বছৰমানৰ আগত পাতিছিলে আমাৰ বৰসভা মানে 7খন ভাওনা লগ লাগি এখন, কিমান ডাঙৰ হ'ব লাগিব আপোনালোকে নিজে ভাবি চাওক। তেনেহ'লে বৰসভা তেনেহ'লে 7খন ভাওনা লগ লাগি এখন বৰসভা বুলি ক'লে মানে কিমান নীতি নিয়ম আছে। আৰু গোঁসাই মাতিবলগীয়া হয়, মিনিমাম 1.5 লাখ টকামান খৰচ হয় এখন বৰসভাত। 1.5 লাখ টকা খৰচ হয়। চব গায়নৰ আদি কৰি মুঠতে খোৱাৰ পৰা বোৱালৈকে মিনিমাম 1.5 লাখ, তাৰ ওপৰো খৰচ হয়। আমাৰ সেনেকৈ পাতিছিলোঁ আজি 5 বছৰ আগতে 1.5 লাখ টকা খৰচ হৈছে। এতিয়াতো বস্তু আৰু দাম হৈছে, অকল গাখীৰ মুড়ি চিৰা সেইবিলাকে দিয়া হয় বৰসভাত। কিন্তু সম্পূৰ্ণ কেঁচা এখন সভা, মানে মদ চদ খোৱা এলাউড নাই। কাৰণ কি কেঁচা সকামত মানে মদ খালে মানে কেছটো ৰভাতলিতো সোমাব নালাগে। গোঁসাই বেয়া পায়, দুখ পায়, সকামখন মানে নখটাৰ সম্ভাৱনা থাকে। গতিকেলৈ সেইটো কাৰণে পৰাপক্ষত যোৱা মানুহে খাই যাব নালাগে, মই মানে ভাবোঁ। মানে কিয়নো সেই সকামখন ইমান ডাঙৰ এখন সকাম যদি পাতিছে, গতিকেলৈ কেলেনো মদ খাই মেলি যাব লাগে। সেইটো কাৰণে খাই যাব নালাগে। বৰসভাত চাবলগীয়া বস্তু হৈছে গায়নৰ, মানে ধেমালি। গায়নে কেনেকৈ গান গায় সেইবিলাক চব মানে এভৰিথিং দেখুৱায় মানে গায়নৰ গান। খালি আমি বুজি নাপাওঁ কিন্তু বয়োজ্যেষ্ঠসকলে বুজি পায়। গতিকে চাবলৈ যাম মানে পূৰা এক্সাইটেড হৈ আছোঁ। আমাৰ 5 বছৰ আগত পতা বৰসভাখনত মই সিমান ভালকৈ যাব নাপালোঁ মানে গ'লেও মানে সিমান ভালকৈ থাকিব নাপালোঁ। আৰু বৰসভা যেতিয়া আৰম্ভণি হ'ব, যেতিয়া গোঁসাই আহিব, মানে পূৰা বৰষুণ দিয়ে। আজি বতৰটো পূৰা ডাৱৰীয়া হৈ আছে, বৰষুণটো ৰাতিপুৱা দিলেই, বতাহ ধুমুহা। মানে যেতিয়া গোঁসাই বহে, ৰভাৰ তলিত বহে, তেতিয়া মানে বতাহ ধুমুহা বৰষুণ এনেকুৱা মাৰে মানে এইটো চব ইন্দ্ৰৰ লগত কানেকশ্যন আছে চাগে, সেইটো কাৰণে। আৰু এটা গুৰুত্বপূৰ্ণ কথা এটা ক'বলৈ পাহৰি গৈছিলোঁ, এতিয়া মনত পৰিছে। বৰসভা যোনে নেপাতোঁ বুলি ভাবে, এইটো মানে একেবাৰে পূৰ্বপুৰুষৰ পৰা চলি অহা মানে এখন আছে বৰসভা। যোনে নেপাতোঁ বুলি ভাবে মানে সিহঁতে নেপাতিলে নহ'বই, সেইখন সভা পাতিবই লাগিব। আৰু বাকীডোখৰ তাত গৈ ক'মগৈ কি কেনেকৈ ক'ব লাগে, চবটো ভালকৈ বুজাই দিম, দেখুৱাম আৰু নিজেও চাম। চব পালোহি আমি। এইপিনে আমাৰ গগৈ ব্লগ আছে আৰু মই এম গগৈ ভাই আহি পাই গ'লি, সেয়া দেখুৱাই দিছোঁ। এইখন দেখিছে, এইখনে বেনাৰখন হৈছে আদৰণি জনাইছে। ব'লক আমি ভিতৰলৈ যাওঁ, ইয়াত ধুনীয়াকৈ সজাইছে। চলো তাত গৈ দেখা পাব, একদম ধুনীয়া সুন্দৰ পৰিৱেশ। ব'লক হৰিনাম লৈ আছে।
খাব লৈছোঁ বৰ্তমান ধুনীয়াকৈ খাই লওঁ দেখিছে নহয় মানুহ আহি আছে বৰ্তমান এটা ধুনীয়া দি আছোঁ খাই লওঁ আমি খাই লওঁ এইখিনিতে দুটামান কথা কৈ লওঁ 7খন গাঁৱৰ পৰা মতা হয় কিয়নো 7খন ভাওনা সমান নহয় জানো সেইটো কাৰণে জ্যেষ্ঠসকলে কোৱা মতে আমুক গাঁৱত বৰসভা আছে নামাতিলেও যায় আজিকালিতো নিমন্ত্ৰণ কৰিবই লাগিব গতিকেলৈ সেই 7খন গাঁৱৰ পৰা নিমন্ত্ৰণি কৰা হয় ভিডিঅ'টো ইমানে ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কোনে কোনে বৰসভা চাই পাইছে কমেণ্টত জনাবচোন কেনেকুৱা লাগে চাই ভিডিঅ'টো ইমানে আকৌ নেক্সট আহি আছোঁ এম গগৈ ভাই ধন্যবাদ।